আহক ৰাইজ, আহক সুন্দৰ সুযোগ, আহক আপোনালোকে ডাইচ খেলক আৰু ধনী মানুহ হওক। আহক ৰাইজ, আহক আমাৰ 2টা বজাৰ পৰা ৰাতিপুৱালৈকে খেল চলিয়ে থাকিব। আহক বাইক চুৰ কৰিয়ে হওক, ডিমা চুৰ কৰিয়ে হওক, গাড়ী চুৰ কৰিয়ে হওক, মাটি বিক্ৰী কৰি হ'লেও খেলা খেলক। আহক ধনী মানুহ হওক, আহক ৰাইজ, আহক সুন্দৰ সুযোগ। আহক ৰাইজ, আহক জুৱা খেলক আৰু ধনী মানুহ হওক। ডাইচ খেলক 2টা বজাৰ পৰা ৰাতি 3টা বজালৈকে আমাৰ খেল চলিয়ে থাকিব। আহক ৰাইজৰ সুবিধাৰ্থে আমি জুৱা খেল পাতিছোঁ। আহক ধনী মানুহ হওক, টকা লওক টকা ধৰক, 1 ধৰিলে 2 পাব। আহক মতা খেলে মতা লওক। ধন্যবাদ ৰাইজ। স্বৰ্গীয় খেলপ্ৰেমী ৰাইজ, এটি সুন্দৰ সুযোগ। আপোনালোকে জুৱা খেলক আৰু ধনী মানুহ হওক। আমাৰ ডাইচ খেলক আৰু ধনী মানুহ হওক। ডেকা ডেকেৰী, বুঢ়া বুঢ়ী, ল'ৰা ছোৱালী সকলোৰে কাৰণে সুন্দৰ সুযোগ। আহক আৰু জুৱা খেলক, টকায়ে টকা লওক। আহক ৰাইজ, আপোনালোকে চিন্তা নকৰিব, মতা দিয়ক, মতা এমাউণ্ট লওক। পূজাত তো নাম ধরা দেওয়া পূজাত নারকেল লাগে, নারকেল বিক্রি করি না, নারকেল বিক্রি 20 টাকা দিলে হবো। 20 টাকা দিও না, 10 টাকা দিও, দিও হ্যাঁ 10 টাকা লাও। এবাৰ এটা কাম কৰিব, ভালকে খেলব, যাবাৰো নিচিনা গম পাইছে না? বহুত টাকা পাইছো। সেইটো যাবাৰো পাইছে নহয় বহুত টাকা। এবাৰ পাব, ছাগালটো দিলো আৰু হৈ না বেচলো, গতিকে পালি ভাল। মোক আৰু কি সেয়া কৰে আপুনি? তুমি মোৰ ঘৈণী হলে তোমাক বিয়া কৰাৰ পিছৰ পৰা দান্দা ৰিপিট মোৰ লাভেই লাভ। হয় নেকি? হয় নেকি? এবাৰতে সেয়া কৰি লওঁ। সেয়াটো কৰিব আহক। হে আই এ মা লক্ষী, নমো নমো নাৰায়ণ প্ৰসন্ন তপক হৰি মনৰ বাঞ্ছা পূৰ্ণ কৰি এই ছাগালটো ওইললো বিক্ৰী কৰবা আমি। এই ছাগালটো বিক্ৰী কৰি যি পইচা পাওঁ সেই দি দাণ্ডি মুণ্ডা খেলে গোটেই বছৰ দিনৰ ইনকাম যেন পাওঁ। মা লক্ষী আই আশীৰ্বাদ দিয়া মা, মোৰ মানুহটো জুতি আহে, যাবাৰত কৰি বহুত পাই দে মা। হলে এটা কাম কৰা, ছাগালটো বিক্ৰী কৰবা যাওঁ। আহা বোলক বোলক। লক্ষী ছাগাল লাগবো, ছাগাল ছাগাল লাগবো, গপ কইপা ছাগাল, জাহাজ চাউলৰ ভাত খাওঁ ছাগাল, ছাগাল লাগবো। মাছবক কল জাহাজ চাউল গোটাকে বি ছাগাল লাগবো। ছাগালটো এটো আটাও নহয়, আটিয়ে নহয়, ডাইৰেক্ট খাহি ছাগাল। 300 মানত দিবি না? 300 টাকা ছাগাল। 300 টাকা জাহাজ চাউলৰ মালবক কল খংগে বাপু। কি কয় এই ছাগালটো লৈ দি কিমান লাগব? বাদ দিয়া। কিমান কিমান দিবি কো? 1200 টাকা দিও। হেই 1500 টাকা কৰি দি যা। হেই বাকি মাংসই নাই দেখো। 1400 মাংস নাই নে? ডাঙি নাচাই কিয়? কি কয়? মদে মাংস খাব পাৰিম আমি। আলো কিমান দেওলিতে ভাল হ'ব, মদে মাংস খাব পাৰিম। বল 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 দে ল বয়া নহয় হালো যা লক্ষী যা যা যা। তুমি এটা কাম কৰা, তুমি ঘৰত যাও ভাত চাত ৰান্ধা, মই দান্দা ৰুপি খেলবা যাও, এখৰি বছৰ দিনৰ ইনকাম আনবা লাগব। হ'ব দিয়া হ'ব দিয়া, যাবাৰ দিছা যা। মতা ধৰি মতা নিয়ক, মাইকী ধৰি মাইকী নিয়ক। আহক আহক মতা ধৰলি মাইকী পাব, মতা ধৰলি মাইকী পাব। তুমি 20 উঠছে, তুমি 20 এইটো 20 নেকি? 20 টাকা ভালকে দিব, কোনা কাটি দাঙি দিব দাঙি দিব আছে। এইটো উঠছে এই কালাত চাব। দাদা 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 উঠছে উঠছে দাদা। চিধা ধৰক ধৰক ধৰক। আহিব আহিব, এইটো উঠছে। আহিব হাত বন হাত বন।
কি আছে ভিতৰত না কাৰণে আন্দা আছে আছে দিছো পইচা 400 এই 100 ৰাখি 500 টোটেল 600 হৈছে পাই নাই কৰি আছে আই দাদা দিনে ভাল আৰু দাদা 500 আছে এই ভাই ধৰ কালা দিছে আহক এ ৰচিলা ধৰক ইসরা 500,000 দাদা কালি পাব দিয়ক আপুনি পইচা দিয়া হাকনে দিয়া কি হ'ব হে মা লক্ষী আই বেলা হল মানুহটো আহিয়ে নাপলা খাটলা কেনা জুটলাকে ছাগালটো বেচলা কিবা কৰলা কিবা নকৰলা আহিয়ে পা নাই কি কৰো হাও আইছে ও নতুন আনছে দিব নতুন কিনছে আপনি কিন্দি এটা হাতত লৈ আইছো হয় নেকি আর জুটছা নাকি ও মা লক্ষী আই আয়ো চাও এখনি থ আয়ো পাপা ওই আয়ো কি এৰে তুমি কাপোৰ কিনবা মইতো কাপোৰ ললোৱে ইতেন মই আৰু খেলবা যাও আৰু যাব যা ভাতটা খাই গেলি ভালো না হয় নেকি ভাত নালগে হে টাকা পইচা আহি ৰাখক ভাত পিছত খা পইচা অলপ ৰাখছো খেলৰ ৰাখো লাগে যদি নিয়ক আৰু নালগে এটা লম্বাকে আশীৰ্বাদ দিয়া আয়া এই হ'ব যাক আপনি কোন হুজুত পয়ে বাপৰে বাপ বঠুগা লাগছে দ কায়ো দেখা নাপালাক নহলে বোলে কিৰি কিয়া পৰি যায় ঐ মাৰি থাক দাদা লাংটা কৰো লৈ গেল কিমান লাগব পইচা অলপ দিজকচোন পইচা চিন্তা কৰিব নালাগে ৰ হা লো ঠিক আছে আপনি চাই থাকব আপনি পুলিশ চাই থাকব পইচা এই এটা লৈ গেল নেকি এই বহু লৈ গেল ঠিক আছে ধান খা মুৰ্গীয়ে আকৌ আইব ইবাৰ আইলি লুটিম পইচা চাই থাকবি আহক আইও নধৰলে না তই আইছে বাপে ৰচোন ৰ তুইতো এইটো ভাল কাম কৰা নাই নহয় কি দিয়ক আমাৰ এই গাঁওখন সৰু গাঁও এখন হা এই সৰু গাঁওখন ধৰলি হ'ব বুজি পাইছো ধৰলি পাই আৰু বহুত এনেকে ধ্বংস হৈছে কথা হৈছে আমাৰ ইমান সৰু গাঁও এখনত তুমি ইমান এখন ডাঙৰ খেলা কিয় পাতলি আদহত আৰু নীলাম বৰ্তকো মই কৈছো কিন্তু এই খেলা চেলাৰ গাঁৱত নাপাতি দে আদহত নাই আমি অলপ শুন ইয়াৰ পিছত যদি মোৰ কথাটো শুন বাপু সৰু চলি তোক আমি কি কম আৰু তোক বেয়া লাগে তুই ইমান ধ্বংস নহবিছ ইমান সৰু গাঁওখনত ইমান ডাঙৰ খেলা এটা কিয় বাচ্চা তুই 2-1 টকা খেলো হা মইতো শুনছো তুই বহুত ডাঙৰ খেলা বাচ্চা প্ৰত্যেকখন ঢালত বোলে এই 100 এই 500 হা এটো কিন্তু বেয়া কাম কৰিছা দে বাপু হা তুই নীলাম্বত তোক কলো কিন্তু ইয়াৰ পিছত আৰু এই খেলাখন নাপাত যাওক হ'ব চামা বুজা বুলি ৰাখছো আমি যাওক এই দিনে ঠিকে আছে আমাৰ যাওক কি জত আহে না আচ্ছা লৈ যা দান্দাই খেলম মই পইচা খেলো মানে এইটো ৰাখবি না ভাই এইটো কিনবি না আজি আনছো মাত্ৰ চাহ চাও ব্ৰেণ্ডটো চাও চাহ আমাক লাগে না চাওক ৰাখি দিয়ক কি দিয়ে দিয়ক 100 টাকা দিলা আহিব আৰু ৰেচপা আছে 10 টাকা এটা দিয়ে
10 টাকা নাই নাই পিছত আহিম আহক চেণ্ডেলযোৰ আহক ভাগ্যৱান আজি আহি পাৰ লগে লগে বাজাৰত যাম বাপেকে কাই মাতে এনেকে আৰু খেলা খেলে ধনী হ'ব লাগিব হাও আজি আৰু কেটা মূৰ্তি ধৰছে কি আপুনি কি খাইছে হাও সব খাচ্ছু কিয় সরা তুমি কি শুরু নতুন হেতো খাচ্ছু হ্যাঁ মোর গতা হপা খাচ্ছে ও খাচ্ছু এক পাগল নাই খাচ্ছে মদ মাখান কিয় খাই আহিছে আপনি মদ না হো ওই কেনা করে আয়ো কালি যেটা 12,000 টাকা খাচ্ছু এটা 40 টাকা 20 টাকা লইছু লই গেলা খাই দাদা হবাইছু ওই কোনোদিন নাখাও মানুহটি কেনকে মদ খাই আহিছে পয়সা আছে না পয়সা কাটানো লৈ গেলাকে আপনি আহি মই কৰবাৰে পইচা দিবা লাগে খনা স্যান্ডেল দি আয়ো মই কিয় দিম খনা স্যান্ডেল যে বাপা মোক বিয়াত দিছে আয়ো মই নেদু পয়সা খাচ্ছু নেদু মই খনা স্যান্ডেল বিক্রি করে খাও ওই আজি কেনা করে কিবা খনা স্যান্ডেল বিক্রি করে খাও স্যান্ডেল দি নেদু মই স্যান্ডেল মই নেদু স্যান্ডেল নেদু মই স্যান্ডেল মোক ইমান বাপাই দিছে দিবি না নেদু মই নেদু নেদু ওই কেনা করে খনা স্যান্ডেল দি ও কেনা করে কিবা Ani ha kalau nak lihat aku. Ayo jangan di malam pun sudah mau. Kau lihat ni sini. Ayo. Anak kan bapak apa ni mau? Ayo. Ayo mau sendal lagi. Ayo. Ayo Andi. Ini lok. Oh ভাই তুই পুরা খনা স্যান্ডেল লইছু কাবে কিনবি না মালিকে কিনব ও দাদা আরে মই খাইছো ভাই খনা স্যান্ডেল বিক্রি করব বলে না কি করে তুই পুরা কাজা লাগি লইছু সব খাইছো কিমান আছে 100 আছে 100 নাই কিবে দিব জি আৰু মোক দান্দাই খান্দা উঠি ধান্দা নই কিবা দি যাওক সংকাত কি ভালকে মারবি দে গোটেই আমি ভালকে আমাৰ লক্ষী গুণো চলি আছে এই 50 টাকা লো হা আজকে আর দুটো মানে স্যান্ডেল না পার আইবো ধরলি পাব নধরলি নাপা খোলা দান দান্দা নাই কিন্তু দান্দা নাই আমার এনে নিয়ম নাই মারা গুটি মারা কি আৰু কি লাগে মাটিৰ কাগজ কি মাটিৰ কাগজ মাটিখিনিও যাব ইঠান মাটিৰ কাগজ খৰচোন গেল ছাগাল গেল সব তুলাব লাগব ওই কেনা মানুহে দেওঁ দা মৰবা নাংগে এটা ভাৰি আয় কি পালত পৰলো খালি মাটি বেছি যোৱা খৰব আইছো এইখিনি মাটিৰ কাগজ নি খেলনি যি খেল এইখিনি হুৰালি নাই ভি আৰকে চালা কি পালত পৰি মৰলো মই ইগলাখান সনা গেল ছাগাল গেল ইথান মাটিখিনিও মই যাব ইথেন ক'ত থাকিম মই চালা কি পালত পৰি মৰলো মই ধৰলে হ'ব খোলাদান আছে দান্দি মুণ্ডা গৈছে বহি লওক মাটি বিক্ৰী কৰি আহিছো হ'ব বহি লওক তাৰ খোলা না খোলা যিমান ধৰে ধৰক এই আমাৰ দাদাই খোলাদান খেলি আছে খোলা একদম জান্দা 5000 দান্দা নাই অকল টুপি তিনিটা টুপি 5000
বিক্ৰী কৰিছো মাটি বিক্ৰী ঠিকে আছে ঠিকে আছে বেছিকে পাব তোৰ লগত নৰমেলি মই খেল কি লাগে বেছিকে পাব দাদা পাব লাষ্টৰ কি পাব তো দাদা মতা ধৰিলে মতা হ'ব মাইকী ধৰিলে মাইকী পাব 15,000 দাদা 15,000 মুগুটি দান্দা নাই ঠিক আছে ভালো পইচা কটা খাবি কটা খাবি মাটি ওলা আহিব দান্দা চব উঠছে 2 লাখ টাকা মাটি বিক্ৰী কৰা দিছো দান্দা ভাত কিমান দান্দা মাৰ ঐ জ্যোতি দাদা 100 200 দিয়ক এই দাদা 100 200 এই আপোনাৰ 100 200 মাৰ নাই বহু লাগিছে দাদা 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 হৈছে দেবেনৰ কি হৈছে গম পাইছে ন নাই দাদা কি হৈছে কওকচোন ঐ কিবা দাণ্ডি দাণ্ডি বুলি কয় সেই বাজাৰৰ মাজত খালি আটা বাৰী ঘূৰি বসছে আৰু পাছে পাছে মানুহবিলাকে তাক লৈ বুটি কৰিছে ও মৰাইও এনে হেন হল পাগলা হল দাদা পাগলা হ নাই হ'ব পাগলা ভাল হ'ব না দাদা ভাল হ'ব ৰ আচ্ছা তাকনো তই এনেকে জোৱা খেলবা কিয় আগবাঢ়ি দিলি হা সিদিনা শুনলো তই বোলে কিবা ছাগাল বেচব ছাগালটো দিলিয়ে নহয় দাদা কি জানে না তাৰমানে যাই বাৰু বহুত পইচা পাইছে মই ভাবছো ইবাৰ ছাগালটো বেছি যদি পইচা পায় বৰষুণ আহিলে থাক পাৰা জাগা নাই পানী পৰে বৰষুণ আহিলে থাক জাগা নাই ঘৰ বান্ধি ভাবছিলো দাদা পইচা দি একো কৰবাই নৰে লাখ লোভ নকৰবি আইহাৰে এইটো ক্ষেত্ৰত তোকো মই অলপ বেয়া পাইছো বুজছা না এথান যি হৈছে গতিকে এথান দেবেনক ভাল কৰিব লাগে হা এথান তাক কাম কাজত লগাব লাগে এথান দেৰি কৰি লাভ নাই সোনকালে বাজাৰ বুলক চক গেল চাও বুলা দান্দা 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 ওই পাগলে দান্দা 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 তুই ঘৰত যা তো খেলা কথা দিছ না মই দান্দা তুই ঘৰত যা যা ঘৰত যা ঘৰত যা দান্দা 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 পাঁচটা দান্দা পুচুরি পুচুরি টাকা 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 দান্দা 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 সবাই দেবেনৰ অৱস্থা দান্দা দান্দা ঘূৰি দান্দা 2 লাখ 2 লাখ দান্দা 2 লাখ 2 লাখ দান্দা 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 মই আইছো দান্দা 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 মই আইছো চিনি পাইছে না মোক দান্দা মোক চিনি পাইছে না দান্দা দাদা কি হলা দান্দা চিনি পাইছে না মোক দান্দা মোক চিনি পাইছে না 5 লাখ মোৰ দেখি চাওক মোক চিনি 5 লাখ 5 লাখ চিনি পাই দান্দা 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 চিনি পাইছে না দান্দা 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 চাওক গাইজ আজি এই দেবেনৰ অৱস্থাটো চাওক এনেহেন বহুত দেবেন আছে যি এনেকে যোৱা খেলে মাটি বাৰী ছাগাল গৰু চব বিক্ৰী কৰি শেষ কৰি দিছে আনকি নিজৰ ঘৈণীয়েকৰ বলৰ কাণৰ খনৰ চব বিক্ৰী কৰি এই জোৱাত পাগলা হৈ গ'ল গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ আমাৰ এনে সমাজত বহুত দেবেন আছে যি একেবাৰে ধ্বংস হৈ গৈছে গতিকে আপোনালোকৰ পৰিয়ালবিলাক ভালকৈ ৰাখক যোৱা খুব বেয়া বস্তু
আমি মানৱ শ্ৰেষ্ঠ জীৱৰ শ্ৰেষ্ঠ আমি মানৱ আমি কিয় এনে ভুল কৰোঁ গতিকে আপোনালোকে এনে যোৱা হেন এটা বস্তুত ধ্বংস নহ'ব আপোনালোকে সেই যোৱা খেলৰ পইচা কাটাই দি আপোনালোকে মাছ মাংস কিনি আপোনালোকৰ 30-40 লগত শান্তি দি জীৱন যাপন কৰক মই ঠিক কৈছোঁ না ৰাইজ দান্দা আপোনালোকে উচিত শিক্ষা লওক দান্দা 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 It's caught in the crossfire.